हेलो फ्रेंड्स मोर अन्नपूर्णा चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এটা নতুন ৰেচিপি লৈ আহিছো। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। আজি মই লৈ আহিছো ছাগলী মাংস 1 কেজি আৰু ইয়াতে এইখিনি মই বস্তুখিনি লৈ লৈছো। এতিয়া মই দেখাম। এয়া মই মিঠাতেল লৈ লৈছো, এয়া 2 চামুচ নিমখ, 2 চামুচ হালধি গুড়ি, এয়া লৈছো জিৰা গুড়ি, ধনিয়া গুড়ি আৰু 2 পিচ মই কাটি লৈছো নেমু টেঙা, 3টা কেঁচা জলকীয়া, জালুকৰ গুড়ি। এয়া চাও এতিয়া মানে আদা নহৰু পেষ্ট আৰু পিঁয়াজ। এয়া 3 চামুচ দৈ লৈছো, চচ অকণমান আৰু বিলাহী 2টা। এয়া মাংসখিনি লৈ লৈছো। এতিয়া মানে গোটেইখিনি বস্তু মই ৰেডি হৈছে। এতিয়া কেৰাহীটো উঠাই দি তাত মই গোটা জিৰা দিছো। গোটা জিৰাটো দি ভালকৈ লৰাই দিব। এতিয়া মই দিছো তাত এটুকুৰ ডালচেনি, 2টা লং, 2টা ইলাচি আৰু 2টা শুকান জলকীয়া দি দিছো। কেতিয়াবা চাব লংটো মানে তেলত দিলে ফুটি যায়। আৰু তেজপাত এখিলা দিছো। জুইটো মিডিয়াম ফ্লেমত ৰাখিব। তাৰপিছত কাটি থোৱা কেঁচা জলকীয়াখিনি দি দিছো। অকণমান মই চেনি দিছো 1 চামুচ, কাৰণ চেনিটো দিলে মানে কালাৰটো ভাল হয় আৰু মাংসখিনি সিজাত সহায় কৰে। এতিয়া ভালকৈ লৰাই দিব, অকণমান ৰংচঙীয়া হ'ব। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিছো। এতিয়া লৰাই লৈছো, ফ্ৰাই কৰি ল'ব। এনেকৈ 6-8 মিনিট ফ্ৰাই কৰিব। তাৰপিছত আদা নহৰু পেষ্টখিনি দিছো। 5 মিনিট এনেকৈ ফ্ৰাই কৰিব। আদা নহৰুৰ মানে কেঁচা গোন্ধটো ৰাখিব নালাগে। কেঁচা গোন্ধটো থাকিলে মাংসটো বেয়া হ'ব। আৰু 5 মিনিট পিছত এয়া চাওক, মই মাংসখিনি মেৰিনেট কৰি থৈ দিছিলোঁ। এয়া এইখিনি মই ইয়াতে দি দিম। এয়া চাওক, এইখিনি মই এতিয়া দি দিছোঁ। এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। আলু নিদিয়াকৈ মই, আৰু আজিকালি হৈছে কি বহুত মানুহৰে মানে ডায়েবেটিছ, গতিকে মই আলু নিদিয়াকৈ মানে মাংসটো বনাইছোঁ। আপোনালোকেও এনেকৈ আলু নিদিয়াকৈ বনাবচোন। চাওক পানী উঠি গৈছে, মাংসৰে পানী উঠিছে। এয়া ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। তাৰপিছত মই এয়া কাটি থোৱা বিলাহীখিনি দি দিছোঁ। 2টা বিলাহী কাটি থৈছিলোঁ। মিহি মিহিকৈ কাটিব বিলাহীটো, তেতিয়া মানে ভাল হয়। ভালকৈ ফ্ৰাই কৰিব। এতিয়া মই তাত অকণমান চচ দি দিছোঁ। চচটো দিলে কালাৰটো ভাল হয়। 1 চামুচ 2 চামুচ দি দিব পাৰে। তাৰপিছত 10 মিনিট এনেকৈ ফ্ৰাই কৰিব। চাওক কালাৰটো ধুনীয়া হৈ আহিছে। পানীটো শুকান হৈ যোৱালৈ মানে এনেকৈ ফ্ৰাই কৰিব লাগে। তেতিয়া ছাগলী মাংসৰ গোন্ধটো নাথাকে আৰু মানে ভাল হয় খাবলৈ। 10 মিনিট পিছত চাওক, এতিয়া মই মানে কুকাৰ এটা লৈ লৈছোঁ। এই কুকাৰটোত মই এতিয়া ফ্ৰাই কৰা মাংসখিনি দি দিম। এতিয়া মই মাংসখিনি কুকাৰত দি দিলোঁ আৰু ইয়াতে মই গৰম পানী দি দিছোঁ। কিছুমানে মানে জোল কৰি খাবলৈ বিচাৰে। যদি জোল কৰি বেছি জোল কৰি খাব বিচাৰে, তেতিয়া পানীটো অকণমান বেছি দিব আৰু নিমখটো আন্দাজমতে দি দিব। আৰু মই বেছি হেৰি নকৰোঁ, মানে গ্ৰেভি টাইপ কৰিম, সেইকাৰণে মই বেছি পানী দিয়া নাই। এতিয়া মই এই ঢাকনিখন লগাই দিলোঁ। তাৰপিছত মই 4টা ইয়াতে চিটি যাবলৈ দিম। জুইটো মিডিয়াম ফ্লেমত ৰাখিব। এয়া 4টা চিটি যোৱাৰ পিছত মই এয়া চাওক কি ধুনীয়া কালাৰ হৈ উঠিছে। এতিয়া মই অকণমান গৰম মছলা দি এইটো মই নমাই থলোঁ। এয়া চাওক কি ধুনীয়া কালাৰ হৈ উঠিছে। চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব।